Dear viewers, welcome to XTube. আজি মই বনাবলৈ লৈছোঁ চিকেন কাৰী। যদি XTube চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে অথবা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। মই লোকেল চিকেন লৈছোঁ। ইয়াত আধা কেজিমান চিকেন লৈছোঁ, সমান চাইজত কাটি লৈছোঁ। ফাৰ্ষ্ট আমি চিকেনখিনি মেৰিনেট কৰি ল'ম। অলপ মই নিমখ দিছোঁ, আন্দাজমতে দিছোঁ। অলপ হালধি পাউডাৰ দিছোঁ, অলপ ৰেড চিলি পাউডাৰ অলপ দিছোঁ আৰু অলপ 2-4 চামুচমান মিঠাতেল দিছোঁ। সিমানেই আৰু বৰ বেছি একো নিদিওঁ। এতিয়া চিকেনখিনি ভালকৈ আমি সানি ল'ম। চিকেনখিনি ভালকৈ মিহলি হৈ গৈছে। চ' এতিয়া আমি প্ৰায় আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি দিম। চিকেন কাৰী যিহেতু বনাম, মই পিঁয়াজ 2টা কাটি লৈছোঁ ডাঙৰ, একেবাৰে সৰু সৰুকৈ কাটিব পাৰিলে ভাল। বিলাহী 2টা লৈছোঁ, ডাঙৰ হ'লে এটা হ'লেও হ'ব। চ' আলু 2টা কাটি লৈছোঁ। আলুটো অপশ্যনেল, দিবও পাৰি নিদিবও পাৰি। চ' অলপ জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু কেঁচা জলকীয়া 2-3টামান লৈছোঁ। বছ সিমানেই। মছলা মই বেছিকৈ লোৱা নাই, অলপ লৈছোঁ। অলপ জিৰা পাউডাৰ লৈছোঁ, অলপ ধনিয়া পাউডাৰ, অলপ মিট মছলা আৰু অলপ ৰেড চিলি পাউডাৰ। আমাৰ চিকেনটো মেৰিনেট হৈ গ'ল। চ' এতিয়া লাহেকৈ বনাব ষ্টাৰ্ট কৰোঁ। অলপ তেল দিওঁ, মিঠাতেল দিছোঁ। তেল মই বৰ বেছিকৈ লোৱা নাই, তেলখিনি গৰম হৈছে। ইয়াত আমি প্ৰথমতে 2টামান গোটা জিৰা দি দিম আৰু এতিয়া পিঁয়াজখিনি দি দিম, কেঁচা জলকীয়া দি দিম, অলপ সময়ৰ কাৰণে ফ্ৰাই কৰিম। পিঁয়াজটো আমি প্ৰায় 2 মিনিটমান অলপ ভালকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজটো অলপ ফ্ৰাই হৈছে। চ' ইয়াতে এতিয়া আমি দিম জিঞ্জাৰ গাৰ্লিক পেষ্টটো দি দিম। জিঞ্জাৰ গাৰ্লিক পেষ্টটো দি পেলাই আকৌ প্ৰায় 2 মিনিটমানৰ কাৰণে ভালকৈ লৰাই দিম। পিঁয়াজ আৰু আদা নহৰু ভালকৈ ফ্ৰাই হৈছে। এতিয়া মই বিলাহী দি দিছোঁ। বিলাহী দি পেলাই অলপমান নিমখ দিম। ভালকৈ লৰাই 3-4 মিনিটমানৰ কাৰণে আমি ঢাকি ল' ফ্লেমত দি দিম। ইয়াত দেখিছে বিলাহীখিনি লাহেকৈ কোমল হৈছে আৰু তেলটো এৰিবলৈ ষ্টাৰ্ট কৰিছে। এতিয়া আমি চিকেনখিনি দি দিম ইয়াত। চ' চিকেনখিনি দি পেলাই আমি ভালকৈ হাই ফ্লেমত লৰাই দিম। প্ৰায় 5 মিনিটমান আমি হাই ফ্লেমত ফ্ৰাই কৰিম। চিকেনটো প্ৰায় 5-6 মিনিট ফ্ৰাই কৰা হৈ গৈছে। চ' এতিয়া কি কৰিম, আমি ল' ফ্লেমত দি পেলাই ঢাকি দিছোঁ আৰু 5 মিনিটৰ কাৰণে ল' ফ্লেমত ফ্ৰাই কৰিম। চিকেনটো যথেষ্ট ফ্ৰাই হৈছে। এতিয়া ইয়াত আমি আলুখিনি দি দিম। চ' আলুখিনি দিলোঁ। ইয়াত অলপ এতিয়া নিমখৰ দৰকাৰ হ'ব। অলপ নিমখ দি আমি ভালকৈ লৰাই দিম। অলপ হালধি দৰকাৰ হ'ব, অলপ হালধি দি দিছোঁ। চ' এতিয়া অলপ লৰাই পেলাই ভালকৈ লৰাই দিছোঁ। চ' নেক্সট এতিয়া আমি দিব লাগিব মছলাখিনি। চ' যিখিনি মছলা মই থৈছিলোঁ, ৰেড চিলি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু মিট মছলা, এইখিনি আমি দি দিছোঁ। ইয়াতে আমি অলপ দি দিছোঁ লং, ইলাচি আৰু অলপ ডালচেনি দিছোঁ। অলপ খুন্দি লৈছোঁ। চ' খুন্দি লৈ নেক্সট এতিয়া ইয়াত আমি অলপ পানী দি দিম। অলপ পানী দি দিছোঁ। চ' পানী দি ভালকৈ লৰাই এতিয়া আমি ইয়াক ঢাকি দিম। চ' ঢাকি পেলাই প্ৰায় 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম আমি। 10-12 মিনিটমান প্ৰায় হৈ গৈছে। আমাৰ ৰেচিপিটো হৈ গৈছে।
মই মছলা আৰু ৰেড চিলি বৰ বেছিকৈ দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।